আপোনাৰ যদি 5 টকীয়া এই 3খন নোট থাকে তেন্তে পাব 18 লাখ টকা। বিশ্বৰ বজাৰত পুৰণি নোট খুব বেছি দামত বিক্ৰী হয়। ঘৰতে বহি কোটিপতি হ'ব পাৰে। আপোনাৰ অজ্ঞাত টকা বা মুদ্ৰা থাকিব পাৰে যিয়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে। কৰোনাৰ পিছৰে পৰা বহুতে দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছে। এই পুৰণি নোট বিক্ৰী কৰাটো তেওঁলোকৰ বাবে এক সোণালী সুযোগ। যদি আপোনাৰ ঘৰত পুৰণি ব্ৰিটিছ নোট আছে তেন্তে সেইবোৰ পেলাই দিয়াৰ কথা কেতিয়া নাভাবিব। সেই সকলোবোৰ পুৰণি টকাই নিমিষতে আপোনাৰ জীৱনটো সলনি কৰিব পাৰে। পুৰণি নোট বিক্ৰী কৰি কেনেকৈ লাখ লাখ টকা পাব পাৰি জানিবলৈ চাওক এই সম্পূৰ্ণ প্ৰতিবেদনটো। আপোনালোকক জনাও যে শেহতীয়াকৈ এটা খবৰ ওলাইছে যে 5 টকীয়া বিশেষ নোট বিক্ৰী কৰি আপুনি ৰাতিটোৰ ভিতৰতে ধনী হ'ব পাৰে। ট্ৰেক্টৰৰ ছবি থকা 1970 বা 1980 চনৰ 5 টকীয়া নোট যদি আপোনাৰ হাতত আছে তেন্তে আপোনাৰ বহুত ভাগ্য ভাল। সেই নোটখন বিক্ৰী কৰি আপুনি 3 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব। যদি আপোনাৰ এনেকুৱা কিছুমান টকা থাকে তেন্তে আপুনি ৰাতিটোৰ ভিতৰতে কোটিপতি হ'ব পাৰে। তাৰোপৰি যদি 3খন এনে নোটৰ চিৰিয়েল নম্বৰ 786 থাকে তেন্তে এই নোট বিক্ৰী কৰি 18 লাখ টকা উপাৰ্জন কৰিব পাৰিব। কিন্তু এই সকলোবোৰ পুৰণি মুদ্ৰা ক'ত বিক্ৰী কৰিব? এই সকলোবোৰ পূৰণ কৰি আপুনি indiamart.com, coinbuzzer বা OLX আদি ৱেবছাইটত একাউণ্ট খুলি বিক্ৰী কৰিব পাৰে। কিন্তু এই নোটখন কেনেকৈ বিক্ৰী কৰিব? এই পুৰণি নোট বিক্ৰীৰ প্ৰক্ৰিয়াটো অতি সহজ। তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰি আপুনি সহজে পুৰণি নোট বিক্ৰী কৰিব পাৰিব। প্ৰথমে আপুনি যিকোনো নোট বিক্ৰী কৰা পৰ্টেললৈ যাওক। তাত নিজকে বিক্ৰেতা হিচাপে পঞ্জীয়ন কৰক। মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰি তাতেই ইমেইল কৰক। আপোনাৰ টকাৰ ছবিখন তাত আপলোড কৰক। এতিয়া আপোনাৰ বিজ্ঞাপনটো প্ৰদৰ্শিত হ'ব। এতিয়া যিকোনো ব্যক্তিয়ে আপোনাৰ নোট কিনিব বিচাৰিলে যোগাযোগ কৰিব।